কন্যা ৰাশি মে' 2026 কন্যা ৰাশিৰ বাবে এটা এনেকুৱা মাহ যিয়ে আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। আপুনি কি অনুভৱ কৰিছে? কিছুদিন ধৰি সকলো কিবা যেন ঠিক ঠাক নহয়, নে হঠাৎ কিছুমান সুযোগ আপোনাৰ দুৱাৰৰ পৰা খচ মাৰিছে? এই মাহত গ্ৰহ নক্ষত্ৰৰ এনেকুৱা যোগ গঠন হৈছে যিয়ে আপোনাৰ টকা পইচা, কৰ্মজীৱন আৰু প্ৰেমত একেবাৰে নতুন চেপ্টাৰ আৰম্ভ কৰিব পাৰে। কিন্তু সাৱধান, সকলো সুযোগ আপোনাৰ বাবে নহয়। কিছুমান সিদ্ধান্ত ভুল হ'লে ডাঙৰ ক্ষতিও হ'ব পাৰে। মে' মাহত আপোনাৰ এটা সৰু সিদ্ধান্তই ঠিক কৰিব আপুনি সফলতাৰ পথত আগবাঢ়িব নে সমস্যাৰ জালত পৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফলত মই আপোনালোকক ক'ম কোন দিনত ভাগ্য খুলি শক্তিশালী থাকিব, ক'ত সাৱধান থাকিব লাগিব আৰু কেনেকৈ এই মাহটো আপোনাৰ ফেভাৰত ঘূৰাই আনিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ কন্যা ৰাশি মে' 2026 সম্পূৰ্ণ ভৱিষ্যত বিশ্লেষণ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মে' মাহটো কন্যা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত একেবাৰে গুৰুত্বপূৰ্ণ সময় হ'বলৈ গৈ আছে। এই মাহত আপোনাৰ আয় আৰু ব্যয় মাজত এক ডাঙৰ সমীকৰণ দেখা যাব। মানে টকা আহিব, কিন্তু কেনেকৈ ধৰি ৰাখিব সেয়া হ'বই আচল চেলেঞ্জ। মাহৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে, বিশেষকৈ ঘৰ সংসাৰৰ কাম, মেৰামতি বা আত্মীয় স্বজনৰ ক্ষেত্ৰত টকা খৰচ হ'ব পাৰে। এই সময়ত আপুনি অনুভৱ কৰিব পাৰে যে হাতত টকা থকাৰ পিছতো সেয়া ধৰি ৰাখিব পৰা কঠিন হৈ পৰিছে। কিন্তু চিন্তা নকৰিব, এইটো স্থায়ী নহয়। মাহৰ মাজভাগত অৱস্থা লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। নতুন ইনকামৰ উৎস খোল খোৱাৰ সম্ভাৱনা আছে। যিসকলে বিজনেছ কৰে বা ফ্ৰিলেন্সত কাম কৰে তেওঁলোকৰ বাবে নতুন ক্লায়েণ্ট বা প্ৰজেক্ট আহিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত এক্সট্ৰা ইনকাম, ইনচেণ্টিভ বা ছাইড আৰ্নিঙৰ সুযোগ দেখা যাব। যদি আপুনি আগতে কোনো ইনভেষ্টমেণ্ট কৰিছিল তেন্তে তাৰ পৰা অলপ লাভ পোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ সতৰ্কতা আছে। এই মাহত ইম্পালচিভ ইনভেষ্টমেণ্টত বা ৰিস্ক লৈ টকা লগোৱা একেবাৰে উচিত নহয়। কিছুমান অফাৰ বা স্কিম খুব লাভজনক দেখা যাব, কিন্তু ভিতৰত ৰিস্ক লুকাই থাকিব পাৰে। সেই টকা লগোৱাৰ আগতে ভালদৰে জানি লওক। সম্পত্তিৰ ক্ষেত্ৰত লেণ্ড হাউচ মে' মাহত খৰধৰ নকৰিব। যদি কিনা বেচাৰ প্লান আছে তেন্তে মাহৰ শেষৰ ফালে অপেক্ষা কৰাটো ভাল হ'ব। এই সময়ত পৰিস্থিতি বেছি অনুকূল হ'ব। মাহৰ শেষৰ ফালে এটা ভাল পৰিৱৰ্তন দেখা যাব। আগতে ফাঁচি থকা টকা ঘূৰাই আহিব পাৰে, নতুন লাভ আহিব পাৰে, ছেভিং কৰাৰ সুযোগ বাঢ়িব। এই সময়ত আপুনি যদি সঠিক প্লেনিং কৰে তেন্তে এই মাহৰ পৰা ফাইনেন্সিয়েল ষ্টেবিলিটি আৰম্ভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত মূল পৰামৰ্শ, খৰচ নিয়ন্ত্ৰণ কৰক, ৰিস্কি ইনভেষ্টমেণ্ট এৰাই চলক, ছেভিঙত গুৰুত্ব দিয়ক, নতুন ইনকামৰ সুযোগ গ্ৰহণ কৰক। শেষত কওঁ, মে' 2026 কন্যা ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত অপৰচুনিটিৰ মাহ। সঠিক সিদ্ধান্ত ল'লে লাভ নিশ্চিত, কিন্তু খৰধৰ কৰিলে ক্ষতি হ'ব পাৰে। সেয়ে বুদ্ধিমত্তাৰে আগবাঢ়ক, তেন্তে টকা আপোনাৰ লগতেই থাকিব। এতিয়া আহিছোঁ কৰ্মজীৱন। মে' মাহটো কন্যা ৰাশিৰ বাবে কৰ্মজীৱনত একেবাৰে টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই সময়ত আপুনি কেৱল নিজৰ কাম নকৰিব, আপুনি নিজৰ ভেলু প্ৰমাণ কৰিব লাগিব। মাহৰ আৰম্ভণিত কামৰ প্ৰেছাৰ যথেষ্ট বেছি থাকিব। একেলগে বহুতো দায়িত্ব, ডেডলাইন আৰু এক্সপেক্টেশ্যন আপোনাৰ ওপৰত থাকিব পাৰে। কেতিয়াবা আপুনি অনুভৱ কৰিব, মই ইমান কাম কেনেকৈ কৰিম? কিন্তু এইটো এটা গুপ্ত সুযোগ। এই সময়ত যিসকলে নিজকে প্ৰমাণ কৰিব পাৰে তেওঁলোকে আগবাঢ়িব। চাকৰি কৰা লোকসকলৰ বাবে বছ বা ছিনিয়ৰসকলৰ বিশেষ নজৰ থাকিব। আপোনাৰ কামৰ কোৱালিটি, টাইম মেনেজমেণ্ট আৰু ডিচিপ্লিন এই সময়ত পৰীক্ষা হ'ব। সেয়ে কেয়াৰলেছ হোৱাৰ কোনো সুযোগ নাই। কন্যা ৰাশি নেচাৰেল পাৰফেকশ্যন স্বভাৱৰ। এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মাহৰ মাজভাগত নতুন সুযোগ আহিব পাৰে, প্ৰমোচনৰ আলোচনা, নতুন দায়িত্ব বা ৰোল চেঞ্জ, আন ডিপাৰ্টমেণ্টলৈ ট্ৰেন্সফাৰ। প্ৰথমতে এইবোৰ অলপ আনকমফৰ্টেবল লাগিব পাৰে, কিন্তু এইবোৰ আপোনাক গ্ৰথৰ পথ খুলিব। সেয়ে ভয় নকৰিব, চেলেঞ্জ গ্ৰহণ কৰক। যিসকলে বিজনেছ কৰে তেওঁলোকৰ বাবে মে' মাহটো উন্নতিৰ মাহ হ'ব। আপুনিও আৰম্ভণিত মাৰ্কেট বা শ্ল' থাকিলেও মাজভাগত নতুন ডিল, ক্লায়েণ্ট বা পাৰ্টনাৰশ্বিপ আহিব পাৰে। নেটৱৰ্কিঙত কমিউনিকেশ্যন এই সময়ত অতি গুৰুত্বপূৰ্ণ। এটা সতৰ্কতা, কৰ্মক্ষেত্ৰত ৰাজনীতি বা জেলাছলি বৃদ্ধি কৰিব পাৰে।
কিছুমান সহকৰ্মীয়ে আপোনাৰ কামত বাধা দিব পাৰে বা পিছফালে কথা ক'ব পাৰে। সেয়ে নিজৰ প্লান সকলোৰে আগত কৈ নুফুৰিব, নিজৰ কামত ফ'কাছ ৰাখক, আননেচেচাৰী এৰ্গুমেণ্ট এৰাই চলক। মাহৰ শেষফালে আপোনাৰ পৰিশ্ৰমৰ ফল স্পষ্ট হ'ব। নতুন জব আহিব পাৰে। যিসকলে জব চেঞ্জ কৰিব বিচাৰি আছে তেওঁলোকৰ বাবে মাহৰ শেষৰ ফালে আটাইতকৈ শুভ সময় হ'ব। কৰ্মজীৱনৰ মূল পৰামৰ্শ: ডিচিপ্লিন বজাই ৰাখক, স্মাৰ্ট ৱৰ্ক কৰক, কেৱল হাৰ্ড ৱৰ্ক নহয়। নতুন স্কিল শিকিবলৈ চেষ্টা কৰক, নিগেটিভিটিৰ পৰা দূৰত থাকক। ছাকচেছ টিপছ: মে' মাহত আপুনি যিমান বেছি অৰ্গেনাইজ থাকিব সিমান বেছি সফল হ'ব। টু ডু লিষ্ট বা ডেইলি প্লেনিং কৰিলে বহুতো উপকাৰ হ'ব। শেষত কওঁ, মে' 2026 কন্যা ৰাশিৰ বাবে কৰ্মজীৱনত হাৰ্ড ৱৰ্ক কৰিব লাগিব, তাৰপিছত উন্নতি হ'ব। আৰম্ভণিত প্ৰেছাৰ থাকিলেও শেষত সফলতা নিশ্চিত হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মে' মাহটো কন্যা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত একেবাৰে গভীৰ অনুভূতিৰে ভৰা সময় হ'ব। এই মাহত আপোনাৰ হৃদয় আৰু বুদ্ধিৰ মাজত এক ধৰণৰ সংঘাত হ'ব পাৰে। মানে আপুনি কি অনুভৱ কৰে আৰু কি সিদ্ধান্ত লয় তাৰ মাজত পাৰ্থক্য দেখা যাব। মাহৰ আৰম্ভণিত ৰিলেশ্যনশ্বিপত অলপ ডিষ্টেন্স বা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। কিছুমান কথা ঠিককৈ প্ৰকাশ নকৰাৰ বাবে পাৰ্টনাৰে আপোনাক ভুল বুজিব পাৰে। কন্যা ৰাশিৰ মানুহে বহু সময় নিজৰ কথা মনত ৰাখে, কিন্তু এই সময়ত একেবাৰে এইটোৱেই সমস্যাৰ মূল কাৰণ হ'ব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এটা পৰামৰ্শ: কথা লুকুৱাই নাৰাখিব, নিজৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰক, নতুবা সৰু সমস্যাই ডাঙৰ হৈ পৰিব পাৰে। মাহৰ মাজভাগত অৱস্থা বহুত উন্নত হ'ব পাৰে, কমিউনিকেশ্যন বাঢ়িব, মিছআণ্ডাৰষ্টেণ্ডিং দূৰ হ'ব, ৰোমান্টিক মমেণ্ট বেছি হ'ব। এই সময়ত আপুনি আৰু আপোনাৰ পাৰ্টনাৰৰ মাজত এক নতুন বুজাবুজিৰ সৃষ্টি হ'ব। যদি আগতে তৰ্ক হৈছিল, এই সময়ত সেইটো শেষ কৰি ৰিলেশ্যনশ্বিপ নতুনকৈ আৰম্ভ কৰাৰ সুযোগ পাব। যিসকল ছিংগেল হৈ আছে তেওঁলোকৰ বাবে মে' মাহটো বিশেষ হ'ব। নতুন মানুহৰ লগত পৰিচয় হ'ব পাৰে, বন্ধুত্বৰ পৰা প্ৰেম আৰম্ভ হ'ব। ছ'চিয়েল চাৰ্কুল কোনো বিশেষ মানুহ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, খৰধৰ কৰি ৰিলেশ্যনশ্বিপত নপৰিব। প্ৰথমতে মানুহজনক বুজিবলৈ সময় দিয়ক, তেন্তে ৰিলেশ্যনশ্বিপ স্থায়ী হ'ব। দাম্পত্য জীৱনত মেৰিড লাইফ আৰম্ভণিত অলপ টেনশ্যন থাকিব পাৰে, বিশেষকৈ ঘৰ সংসাৰৰ দায়িত্ব বা টকাৰ বিষয়ত ভুল বুজাবুজি হ'ব পাৰে। কিন্তু এই সময়ত দুয়োজনৰ মাজত সঁচা কথা পাতি সমস্যা সমাধান কৰাটো অতি গুৰুত্বপূৰ্ণ। মাহৰ শেষৰ ফালে দাম্পত্য জীৱনত সুখ আৰু শান্তি ঘূৰি আহিব, একেলগে সময় কটোৱাৰ সুযোগ পাব, ৰিলেশ্যনশ্বিপ আগতকৈ বেছি মজবুত হ'ব। কিছুমানৰ বাবে নতুন খবৰ আহিব পাৰে। প্ৰেম জীৱনৰ মূল পৰামৰ্শ: কমিউনিকেশ্যন ই হৈছে এটা চাবি। ইগ' এৰাই ৰিলেশ্যনশ্বিপ বচাওক, অহংকাৰ নকৰিব, পাৰ্টনাৰৰ অনুভূতিক সন্মান কৰক, ধৈৰ্য আৰু বিশ্বাস ৰাখক। লাভ টিপছ: এই মাহত যদি আপুনি সৰু ছাৰপ্ৰাইজ, কেয়াৰ বা এট্ৰেকশ্যন দেখুৱায় তেন্তে ৰিলেশ্যনশ্বিপ বহুত ষ্ট্ৰং হ'ব। শেষত কওঁ, মে' 2026 কন্যা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত আণ্ডাৰষ্টেণ্ডিং ডিপ বণ্ড যাত্ৰা হ'ব। আৰম্ভণিত সমস্যা থাকিলেও শেষত মৰম আৰু বিশ্বাস আগতকৈ বেছি গভীৰ হ'ব। এতিয়া আহিছোঁ ভাগ্যফল। আপোনাৰ ভাগ্য কেনেকুৱা থাকিব মে' মাহত? মে' মাহত কন্যা ৰাশিৰ ভাগ্য একেবাৰে লাইনাৰ নহয়। কেতিয়াবা আপুনি অনুভৱ কৰিব যে সকলো কাম সহজে হৈছে আৰু কেতিয়াবা সৰু কামতো বাধা আহিছে। মাহৰ আৰম্ভণিত ভাগ্য অলপ কম সহায় কৰিব পাৰে। যি কাম আপুনি ভাবিছে সহজ হ'ব সেইটো অলপ ডিলে হ'ব পাৰে, কিন্তু এইটো ফেইলাৰ নহয়, এইটো আপোনাক সঠিক পথ দেখুৱাবলৈ সময় লোৱা প্ৰক্ৰিয়া। মাহৰ মাজভাগত ভাগ্যৰ চকা ঘূৰিবলৈ আৰম্ভ কৰিব। এই সময়ত নতুন সুযোগ আহিব, আধৰুৱা কাম সম্পন্ন হ'ব, ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকিব। যদি আপুনি এই সময়ত একশ্যন লয় তেন্তে ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত থাকিব। মাহৰ শেষৰ ফালে ভাগ্য শক্তিশালী হ'ব, হঠাৎ লাভ, নতুন সুযোগ, সফলতাৰ পথ খোল খাব। টিপছ: এই মাহত কৰ্ম প্লাছ বিশ্বাস ইকুৱেল ভাগ্য শক্তিশালী। শিক্ষাৰ ক্ষেত্ৰত মে' মাহত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ফ'কাছ আটাইতকৈ ডাঙৰ চেলেঞ্জ হ'ব। আৰম্ভণিত ডিষ্ট্ৰেকশ্যন বেছি থাকিব পাৰে, মোবাইল, এলেহুৱা বা মন নথকা, কিন্তু যিসকলে এইবোৰ কণ্ট্ৰল কৰিব পাৰে তেওঁলোকে আগবাঢ়িব। মাহৰ মাজভাগত বুজিবলৈ সহজ হ'ব, কনফিডেন্স বাঢ়িব, ৰিভাইজনত ভাল ফল পাব। কম্পিটিটিভ এক্সাম দিবলগীয়া সকলৰ বাবে এই সময়টো অতি গুৰুত্বপূৰ্ণ। নিয়মিত মক টেষ্ট
দিলে সফলতা নিশ্চিত হ'ব পাৰে। টিপছ: পুৱা পঢ়া ইকুৱেল বেছি মনত থাকে। শুভ তাৰিখ, শুভ সংখ্যা আৰু ৰং। শুভ তাৰিখ 3, 5, 9, 14, 18 আৰু 27। শুভ সংখ্যা 5 আৰু 8। শুভ ৰং সেউজীয়া আৰু হালধীয়া। প্ৰতিকাৰ: বুধবাৰে গৰু বা গৰীব মানুহক দান কৰক। সেউজীয়া কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক। ওম বুং বুধাই নম এই মন্ত্ৰটো 11 বাৰকৈ জপ কৰক। গছ-গছনি ৰোপণ কৰিলে ভাগ্য বৃদ্ধি হ'ব। মে' 2026 কন্যা ৰাশিৰ বাবে এটা গুৰুত্বপূৰ্ণ মাহ, য'ত প্ৰতিটো সিদ্ধান্তই আপোনাৰ ভৱিষ্যত গঢ়িব। চেলেঞ্জ আহিব, কিন্তু তাৰ লগতে আহিব সুযোগো। মনত ৰাখিব, ভাগ্য কেৱল অপেক্ষা কৰা মানুহৰ নহয়, চেষ্টা কৰা মানুহৰ হয়। যদি আপুনি এই মাহত সঠিক দিশত আগবাঢ়ে, তেন্তে সফলতা নিশ্চিত। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফলত। ধন্যবাদ।